গৰমৰ দিনটো পৰিলেই ন গৰম মানে আমৰ বতৰ আৰু আমৰ বতৰত আচাৰ নবনালে জানো ভাল লাগে আৰু এই আচাৰ বনোৱাৰ একদম পাৰফেক্ট টাইম হৈছে প্ৰায় এপ্ৰিলৰ পৰা আগষ্টলৈকে তাৰ পাছততো আম পাবলৈও নাই মই জয়শ্ৰী মিনি কিচেনলৈকে পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক এতিয়াতো আৰু প্ৰায় ক'বলৈ ভালেই হৈছে বতৰ গাও ভাল নাথাকে কেতিয়াবা যদি ৰ'দ কেতিয়াবা বৰষুণ আৰু ৰ'দলৈ ৱেইট কৰাতকৈ যদি আমি ইনষ্টেণ্টলি আমৰ আচাৰ ৰ'দ নোহোৱাকৈ ঘৰতে বনাব পাৰোঁ কিমান হেল্পফুল হ'ব আপোনালোকে নিজে ভাবকচোন আৰু মই ইয়াৰ কাৰণে কি লৈছোঁ গোটেইবোৰ ভিডিঅ'টোত ভালদৰে দেখুওৱা হৈছে প্ৰচেছবোৰ আৰু প্ৰথম কথা হ'ল তাৰ কাৰণে সামগ্ৰী কি লাগিব মই লৈছোঁ আধা কেজি কেঁচা আম আৰু এইফালে লৈছোঁ মই 150 গ্ৰাম সৰিয়হৰ তেল হালধি পাউডাৰ লৈছোঁ 15 গ্ৰাম এয়া 25 গ্ৰাম নিমখ এয়া 15 গ্ৰাম কাশ্মীৰী ৰেড চিলি পাউডাৰ লগতে 25 গ্ৰাম ফ্ৰেছ কেঁচা জলকীয়া এচামুচ পাঁচফোৰণ 15 গ্ৰাম চফ কুটি লগতে 3 চামুচ ভিনেগাৰ জানেই ভিনেগাৰ নহ'লে নহয় আচাৰ কেতিয়াও 15 গ্ৰাম জিৰা গুটি এতিয়া আহিছোঁ মই ছেকেণ্ড ষ্টেপলৈকে য'ত মই মছলাটো বনাম কেনেকৈ বনাম আহকচোন চাওঁ ফাৰ্ষ্টতে মই পেন এখন গৰম হ'বলৈ দিছোঁ গেছত আৰু তাত মই জিৰা গুটিখিনি দি প্ৰায় 1 পৰা 2 মিনিট মই মিডিয়াম ফ্লেমত ৰ'ষ্ট কৰিছোঁ অনলি 1 পৰা 2 মিনিট মনত ৰাখিব আৰু এইটো বহুত জৰুৰী হয় কাৰণ ৰ'ষ্ট কৰিলে কি হয় মছলাৰ এটা সুগন্ধি ওলায় খুব ধুনীয়া দ্বিতীয়তে মই একেখন পেনতে এই চফ গুটিখিনিও 1 পৰা 2 মিনিট মিডিয়াম ফ্লেমত ৰ'ষ্ট কৰিছোঁ এয়া দেখিছে মই লৰাই দিছোঁ আৰু এইটো মনত ৰাখিব যাতে জ্বলি নাযায় হ'ব মছলাখিনি কেনেকৈ গুড়ি কৰিম নহয় জানো তাৰ কাৰণে মই গ্ৰাইণ্ডাৰ জাৰ এটা লৈছোঁ আৰু তাত মই ৰ'ষ্ট কৰি লোৱা জিৰা গুটিখিনি আৰু প্লাছ এয়া ৰ'ষ্ট কৰি লোৱা চফ গুটিখিনি দি দিছোঁ গ্ৰাইণ্ড কৰিছোঁ এনেকুৱা হৈ গৈছে দেখিছে একদম খৰখৰীয়াকৈ মই গুড়ি কৰিছোঁ একদম ফাইন মানে পাউডাৰ বনাই পেলোৱা নাই ভিডিঅ'টোত মই যেনেকৈ দেখাইছোঁ একদম তেনেকৈ গুড়ি কৰিব থাৰ্ড ষ্টেপলৈকে আহিছোঁ মই এইখিনি আমখিনি মই এতিয়া তৈয়াৰ কৰি লৈছোঁ দেখিছে এয়া এনেকুৱা জোখত মই আমখিনি কাটিছোঁ একদম ডাঙৰো নহয় সৰু নহয় দেখিবলৈ ভাল লাগে এনেকৈ মই গেছটো অন কৰিছোঁ আৰু লগতে তাত এখন পেন উঠাই দিছোঁ তাত মই কাটি ৰখা আমখিনিও দি দিছোঁ দেই লগতে পানী দিছোঁ মনত ৰাখিব যাতে পানীখিনি অকণমান ডুব যোৱাকৈ দিয়া আমখিনি অনলি 5 মিনিটছ তাক বইল কৰিব তাতকৈ বেছি নহয় কিন্তু দেই তাতছে বেছি হ'লে আৰু এয়া আচাৰ হৈ নাথাকে আৰু এয়া দেখিছে এনেকুৱা কালাৰ চেঞ্জ হৈ গৈছে একদম ৰিয়েল গ্ৰীণৰ পৰা অকণমান বেলেগ টাইপত মই ভালদৰে চেকি লৈছোঁ এইখিনি পানীখিনি একদম ভালকৈ সৰকি যোৱাকৈ ফুটা ফুটা থকা খৰাহি এটাত তাৰপিছত 15 পৰা 20 মিনিট তাক ৰেষ্ট ল'ব দিছোঁ আফটাৰ 15 to 20 মিনিটছ এয়া মই কেঁচা জলকীয়া দি দিছোঁ তাত কাটি ৰাখিছোঁ মই ফালি নিমখো দি দিছোঁ মই লগতে দিছোঁ এয়া হালধি গুড়ি এতিয়া মই গোটেইখিনি বস্তু ভালদৰে মিক্স কৰিছোঁ আৰু লাষ্ট ষ্টেপলৈকে আহিছোঁ আকৌ গেছটো অন কৰি তাৰ ওপৰত এখন পেন তাত আকৌ সৰিয়হৰ তেল মনত ৰাখিব যেতিয়া মানে তেলখিনি গৰম কৰিব পূৰা হাই ফ্লেমত গৰম কৰিব আৰু ইচ্ছামতে আৰু একদম গৰম হ'বলৈ দিব মানে পূৰা গৰম হ'বলৈ দিব দি কিনে যেতিয়া গৰম হ'ব সেই গেছৰ ফ্লেমটো ল' কৰি দিব লগে লগে মই তাত পাঁচফোৰণ এড কৰিছোঁ এয়া মই তেলত পাঁচফোৰণ দি দিছোঁ আৰু একদম তাৰ লগে লগে এই বইল কৰি ৰখা আমখিনিও তাত তেলতে দি দিব ভালদৰে মিক্স কৰিছোঁ তাক মই এয়া গুড়ি কৰি ৰখা মছলাখিনিও দি দিছোঁ মই ৰঙা জলকীয়াৰ গুড়িখিনি লগতে অনলি 5 মিনিটছ 5 মিনিটতকৈ বেছিকৈ ৰান্ধি নেপেলাব আৰু আচাৰখিনি নহ'লে আচাৰ হৈ নাথাকিবগৈ গেছ অফ কৰিলোঁ আৰু লগে লগে মই তাত 3 চামুচ ভিনেগাৰো এড কৰিলোঁ ভিনেগাৰে কি কৰে প্ৰিজাৰ্ভেশ্যনত হেল্প কৰে যদি বেছি দিনলৈকে ষ্ট'ৰ কৰি ৰাখিব বিচাৰিছে তেতিয়াহ'লে ভিনেগাৰ দিয়াটো এচেঞ্চিয়েল হয় আৰু এইখিনি ঠাণ্ডা হ'বলৈ দিছোঁ মই এতিয়া দি কিনে গ্লাছৰ বটল এটাত মই এইখিনি ষ্ট'ৰ কৰিছোঁ গ্লাছৰ বটলত এইকাৰণে ষ্ট'ৰ কৰিছোঁ যাতে বহু দিনলৈকে এই প্ৰিজাৰ্ভেশ্যনত হেল্প কৰে আৰু লং লাষ্টিং যাতে কৰে আচাৰখিনি
যিহেতু আমৰ বতৰ চলি আছে, আপোনালোকে সকলোৱে ঘৰত বনাই চাব এই আচাৰবিধ। আৰু যদি বেয়া লাগিছে তেতিয়াও জনাব, আৰু যদি ভালো লাগিছে তেতিয়াও জনাব বাৰু, একো নাই, কমেণ্ট কৰি। আৰু এটা কথা, যদি কেনেবাকৈ আচাৰত তেল কম হৈ যায় তেতিয়াহ'লে এক্সট্ৰাকৈ তেল গৰম কৰি আপোনালোকে আচাৰত দিব, কাৰণ এইটো খুবেই জৰুৰী আচাৰখিনি তেলত ডুব গৈ থকাটো, কাৰণ বহুত দিনলৈকে ভালে থাকে তেতিয়া। আৰু প্লাছ উইকলি বেচিছত, মানে সাপ্তাহিকভাৱে ইয়াক ৰদাই থাকিব। এয়া মোৰ ইনষ্টেণ্ট আমৰ আচাৰ ৰেডি হৈ গ'ল। ইয়াক পৰাঠাৰ লগত, ৰুটিৰ লগত, দাইল ভাতৰ লগত যেনেকৈ খায় তেনেকৈ খাব আপোনালোকে। জাষ্ট ট্ৰাই কৰিব এবাৰ, ঠিক আছে।